মানুহগৰাকীয়ে দি দিলে আহোঁতে মোক দি পঠিয়াইছিলে এটা দহিৰ বটল, তাৰপৰা দহি বটল মানে একেবাৰে সৰু বটল হয়, এয়া 7 আপ ক'ল্ড ড্ৰিংকছৰ বটল হয়। ইয়াতে দি পঠিয়াইছিলে, মানে ইয়াতে ৰাখিছিলে দৈ হ'বৰ কাৰণে ৰাখি, আৰু তেনেকৈ দৈখিনি লৈ আহিছিলোঁ। আৰু ঘৰলৈ যোৱাৰ আগত খাবলৈ মানে ল'লোঁ আৰু এনেদৰে খাবলৈ ল'লোঁ। আৰু তাৰপিছত এই ঢাকনিখন খোলোঁতে কিমান দূৰলৈকে মানে চিটিকি পৰিলে এই দহিৰ ওপৰত যি ওপৰ অংশ আছিলে সেইখিনি। আৰু এয়া একেবাৰে পিয়ৰ দৈ গাখীৰ হয়, আৰু ইয়াত কোনো ধৰণৰ চেনি মিক্স কৰা নাই। মই বিনা চেনি দি পেলাই খোৱা হৈছে, আৰু খাবলৈও সোৱাদ লাগিছে যথেষ্ট, টেঙা হোৱা নাই। আৰু সেয়ে এনেদৰে ইয়াৰ সোৱাদ ল'লোঁ। এঙাৰ গাখীৰ যিমান উপকাৰিতা স্বাস্থ্যৰ বাবে, কিন্তু দৈ গাখীৰ খালে তাতকৈ বেছি উপকাৰ পোৱা যায় বুলি ডক্তৰ বা চিকিৎসা বিশেষজ্ঞসকলে কয়। এইফালে মানুহগৰাকীয়ে ৰান্ধিছিলে ৰাতি, এয়া নিশাৰ ভাত হয়, আৰু ৰাতি বনাইছিলে অৰ্থাৎ নিশা বনাইছিলে। লগত এয়া অমৰা আচাৰ, আৰু এইফালে আছে আম আচাৰ, আৰু এইফালে কঁঠাল আচাৰ। আজি এনেকৈ খোৱা হৈছে, আৰু লগত আছে কেঁচা জলকীয়া, আৰু এইফালে পনীৰ বনাইছিলে, আৰু পনীৰ লগত আজি বনাইছিলে এয়া মগজ দি বনাইছিলে। খাবলৈ যথেষ্ট ভাল হৈছিলে, আৰু মানে মিছা ক'ব নাপায়, সঁচাকৈ ভাল লাগিছিলে। আৰু কেতিয়াবা আপোনালোকে বনাই খাই চাব, যথেষ্ট ভাল লাগিব। স্বাস্থ্যৰ কাৰণেও ইয়াৰ উপকাৰিতা বৰ আছে।